নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত ওলোৱা প্ৰায় 20টাতকৈ অধিক পেটৰ, আৰু সেই পোষ্ট আমাৰ লাষ্ট ডেট দিছে আপোনালোকৰ 31 তাৰিখ 5/2019। আৰু আপোনালোকৰ পোষ্টসমূহ চাব পাৰে। ইয়াৰে ষ্টাফ নাৰ্ছ নাম্বাৰ অফ পোষ্ট হৈছে 17টা। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিং উইথ মিনিমাম 1 year নাৰ্ছিং এক্সপিৰিয়েঞ্চ কৰা হ'ব লাগিব, আৰু পে দিছে 17,790 টকা। তাৰপিছত 2 নম্বৰ পোষ্ট ICU টেকনিচিয়ান নাম্বাৰ অফ পোষ্ট এটা। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাব পাৰে BSc উইথ 55% মাৰ্কছ, 1 year চাৰ্টিফিকেট, ডিপ্ল'মা কোৰ্চ ICU বা ৰেছপিৰেটৰী থেৰাপি টেকন'লজিত কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ পে দিছে 15,180 টকা, আৰু 3 নম্বৰ পোষ্ট হৈছে ফিজিঅ'থেৰাপিষ্ট নাম্বাৰ অফ পোষ্ট এটা, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন HS চায়েন্স উইথ ডিপ্ল'মা ডিগ্ৰী ফিজিঅ'থেৰাপি অফ নট লেছ দেন 3 years ডিউৰিং দ্য ৰেকগনাইজ বৰ্ড ইউনিভাৰ্চিটি ইনষ্টিটিউট, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু পে দিছে আপোনালোকৰ 17,790 টকা পাৰ মান্থ। তাৰপিছত 4 নম্বৰ পোষ্ট হৈছে স্পীচ এণ্ড চুৱেলয়িং থেৰাপিষ্ট নাম্বাৰ অফ পোষ্ট এটা, এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে ৰেকগনাইজ কোৱালিফিকেশ্যন ইন স্পীচ এণ্ড লেংগুৱেজ থেৰাপিত কৰা হ'ব লাগিব, আৰু ৰেজিষ্টাৰ্ড উইথ দ্য স্পীচ এণ্ড লেংগুৱেজ থেৰাপি ৰেজিষ্ট্ৰেশ্যন বৰ্ড কাউন্সিলৰ পৰা কৰা হ'ব লাগিব, আৰু পে দিছে আপোনালোকৰ 17,790 টকা। আৰু ছ'চিয়েল ইনভেষ্টিগেটৰৰ পোষ্ট দিছে 2টা, এডুকেশ্যনেল কোৱালিফিকেশ্যন MSW ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছত টকা দিছে আপোনালোকৰ 18,000 টকা পাৰ মান্থ। তাৰপিছত 6 নম্বৰ পোষ্ট ক্লিনিকেল কোঅৰ্ডিনেটৰ নাম্বাৰ অফ পোষ্ট দিছে এটা, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চায়েন্স গ্ৰেজুৱেট উইথ 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন হেল্থ ৰিলেটেড ইনষ্টিটিউশ্যনত হ'ব লাগিব, আৰু দৰমহা দিব আপোনালোকৰ 10,000 টকা, আৰু এজ দিছে আপোনালোকৰ 30 years। আৰু আপোনালোকৰ যিখিনি লাগতিয়াল কপি সেইসমূহ আপোনালোকে এটেষ্টেড কৰি এই ঠিকনাটোত পঠাব লাগিব। দ্য ডাইৰেক্টৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, গোপীনাথ নগৰ, SK আজাদ ৰোড, গুৱাহাটী 781061, 31 মাৰ্চৰ আগত। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ আৰু কম্পিউটাৰ টাইপিং টেষ্ট আপোনালোকৰ এই http://www.bbcionline.org/advertisement.php আপোনালোকে মানে পাব্লিছ কৰিব আপোনালোকৰ কম্পিউটাৰ টেষ্ট আৰু ইণ্টাৰভিউসমূহ। চ' এইখিনি আছিলে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউশ্যনত ওলোৱা প্ৰায় 20টাতকৈ অধিক পোষ্টৰ এক থুলমূল আভাস। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।